हेलो गाइस की खबर रफिकुल ब्लगলৈ সকলোকে স্বাগতম আজি আকৌ অন্য এটা ভিডিঅ' লৈ আহিছোঁ আজি লৈ আহিছোঁ আপোনাৰ কলম চেকৰ যিটো ঘৰ যিটো মই ৰাখিছে মানে সেইটো মই বেচিব বৰ্তমান যদি কোনোবা ল'ব বিচাৰে ল'ব পাৰিব মইতো দৰ দামটো আপোনালোকে সুধি ল'ব মই কণ্টেক্ট নম্বৰটো দি দিম আপোনালোকক যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ কৰিব লগত ছাবস্ক্ৰাইব কৰি দিব চেনেলটো বলক আজি কলম চেকৰ মহৰ যিটো বেচে সেইটো ভিডিঅ'টো আৰম্ভ কৰিম এতিয়া ক'ব গ'লে বহুত দিন আছে 5 বছৰ ফিল্ডত লৰিব নোৱা হৈ যাব চলো মহটো এবাৰ মুহু নাইকিয়া হ'লে মুহুবা কাটিলে ভাল ভাল মহবা গ'ল মানে এতিয়া কি কৰিব ভালকৈ নুযুজায় মানুহে বেয়া কয় আপুনি মানে তাত সেইটো ঘৰত থাকে আৰু ইয়াত জাগা কম ইয়াত আকৌ দুটা মূৰ ৰাখিব নোৱাৰিব নহয় চালক কলম চেক নামা বস্তি তুমি গ'লে মই মানে দাঁতি উঠাই নাই মহটো যাই লওক আগন্তুক দিনত সুন্দৰ এটা মহ হ'ব বহুত ওখ ডাঙৰ মহ কিন্তু যুঁজিব মহটো ভাল যুঁজিব এইবছৰে 3-4খন চুৱাইছিলে মহটো চাই লওক কলম চেক নামা বস্তি তুমি গ'লে মহটো আৰু এটা নতুন মহ লৈছে সেইটো ভিডিঅ' দি আছোঁ বাৰু চাই লওক মানুহ গালৈ চোচা নালে ন ঠাণ্ডা দীঘলো আছে নহয় মোৰতো সুন্দৰ দীঘল নিচিনা কি কয় মোৰ নাই আকৌ বুলি লাম্বা চাম্বা ক'ৰবাত যোৱাইছিল নেকি তাকো কি ডিঙিত এইটো হেৰি নিজৰ শিঙি অঁ যুঁজত ক্ষীণ আছিল এতিয়া কেইটা আপোনাৰ ক'ত ক'ত দমৰা গ'লে ই তাতো কানাইটো গোটেইকেইটা ভিডিঅ' কৰিব লাগিব তাত বলক লৈ গৈ থাকক তাতে ই চেঙাতে ৰখিব তুমি তাতে ৰাইজৰ সন্মুখত পেলাইছে নে মানে এবাৰ ভাল যুঁজিবই মোৰতো দাঁতি অহা বছৰলৈও অলপ হেৰি হ'ব নেকি ভাঙাই নাই কাষৰ দাঁত মোৰতো দাঁত চাই অলপ কিমান ছদাঁত হৈ আছে মোৰতো আৰু মিনিমাম 4 আঙুলি ওখ হ'ব বাহিৰতে মাছ মাৰি আছে দেই এইবিলাক মাছলৈ গৈছিলোঁ চাহ এই মজা নহ'ব কপাই ৰ'দৰ চাটটো তেনেই পৰি আছে না কেমেৰাত কিবা চেণ্ট পোৱা নাইতো যা যা পোৱালি যা সুন্দৰ মহ ইমান ওখ মহ অঁ কোলা ছাগলীকে মহ বুলি ভাবিছোঁ আপোনালোকৰ যি মূৰ ৰাখে ধৰক ডাঙৰ মূৰহে ৰাখে সৰু খোৱা নাই যাবা নচলে তাৰমানে সি
ঘৰত নুমুতে এই পথাৰতহে মুতিব ঠিকেই আছে আপোনালোকৰ মহবিলাক এনেকুৱাই গোটেইবিলাকে পেচাব হাগা গোটেইকেইটা ধৰা বাহিৰতে হয় নিজে অভ্যাস কৰিলে ঠিক হৈ যায় অঁ সি কুটি ডাব বনাই পেলালে আমি আনো পিছত যেতিয়া ৰাতি ৰাতি ওলোৱা হ'লো লাইনত আহিলে আৰু এটা মহ চাই লওক এইটো কলম চেক নামা বস্তি মহটো মহটো এতিয়া কি খোৱা আছে ঘাঁহ পানী মাকৈ জাগলি কৰিছে মানে শিঙিটো বেছি ঘূৰিল ন শিঙিটো কিমানত আনিছিলে এইটো 2 লাখ টকা ন চব আনিছে দূৰ আছে এইটো ক বুলি কৈছে সকলতলি মানে দীঘলপুৰীৰ ওচৰত যোৱা বছৰ যুঁজাইছে নে এইটো ভাল যুঁজিছে নে